যিটো চেপ্টাৰ 5 ক্লাছ চেপ্টাৰ 5 টো ক্লাছ 5 ৰ সো আমি ইতিমধ্যে এক্টিভিটি 6 নম্বৰলৈকে পঢ়ালো আজি এক্টিভিটি 5 নম্বৰ পঢ়াম আৰু তোমালোকৰ যিটো লেটস ৰিড টু তাৰপিছত কুৱেশ্যন আনসাৰ আমি কৰিব চেষ্টা কৰিম ঠিক আছে প্ৰথম আছে লেটস ৰিড মই অসমীয়াটো কৈ গৈছো আহা পঢ়ো মাই নেম ইজ নিতিন মোৰ নাম নিতিন I am 10 years old মোৰ বয়স 10 অৰ্থাৎ মোৰ 10 বছৰ I live in Nagaon with my parents my sister Rosie and my brother Arun মই মোৰ মা দেউতা মোৰ ভন্টি ৰজি আৰু মোৰ ভাইটি অৰুণৰ সৈতে নগাঁৱত থাকো one night এদিনাখন ৰাতি someone কোনোবাই knocking at our door দুৱাৰত টুকুৰাইছে I opened the door but there was no one মই দুৱাৰখন খুলিলো কিন্তু কাকো দেখা নাপালো কোনো নাছিল ঠিক আছে তাৰপিছত আছে then I saw little dog scratching in the door with its paws তেতিয়া মই দেখা পালো এটা সৰু কুকুৰে তাৰ হাতোৰেৰে দুৱাৰখন আচুৰি আছিল I felt very happy to see it মই এইটো দেখি মোৰ বহুত ভাল লাগিছিল and brought it inside আৰু তাক ভিতৰলৈ লৈ আহিছিলো এতিয়া কৈছে read the following statement and ask question to get this as answer one is done for you এতিয়া তোমালোকক এইখিনি কৰিব দিছে ঠিক আছে কুৱেশ্যন বনাব দিছে যিখিনি আমি দিছে পঢ়াখিনিৰ পৰা ask question বনাব দিছে এটা দিয়া আছে my name is নিতিন what is your name next to আছে I am 10 years old তোমালোকে লিখিবা how old are you next সিটো আছে one night someone knocking at the door এটো লিখিবা তোমালোকে who was there I opened the door who opened the door I felt very happy to see the dog how did you feel next 6 number question make the following sentence into question to get yes or no as an answer one is done for you yes Nitin is opening the door is Nitin opening the door b number আছে no a dog can't knock at a door ইয়াত লিখিবা তোমালোকে can a dog knock at a door c আছে yes a little dog was scratching the door with its paws ইয়াত তোমালোকে লিখিবা was a little dog scratching the door with its paws তাৰপিছত yes I brought it inside এইটো তোমালোকে লিখি লবা লিখা নহল did you bring it inside ঠিক আছে সৰি দিম এইটো এৰি দিবা ওকে প্ৰশ্নবোধক দিবা হা did you bring it inside তাৰপিছত নেক্সট প্ৰশ্নটো আহিল 7 নম্বৰটো আছে এক্টিভিটি put the words below in the correct order to make question being each sentence with a capital letter ইয়াত তোমালোকক কি কৈছে ইয়াত তিনিটা ৱৰ্ড আছে তিনিটা ৱৰ্ডৰ পৰা আমি মিলাই লিখিব দিছে কিন্তু আৰম্ভণিতে আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে he happy was ইয়াত এনসাৰটো লিখিবা was he happy was এই w টো কি হৈছে কেপিটেল লেটাৰ নেক্সট হৈছে you book ইয়াত যে বি টো দিয়া আছে যে এটো হ'ব এনসাৰটো where is your book c টো হ'ব when are you going d টো হ'ব how old are you e টো হ'ব to which school do you go why you crying are দিয়া আছে why are you crying ছাত্ৰসকল মাজতে তোমালোক ক'ব বিচাৰো যে তোমালোকক যদি এই কিতাপৰ আটাইখিনি এনসাৰ একেলগে লাগে পিডিএফ হিচাপে তেতিয়া হলে তোমালোকে ল'ব পাৰিবা যেটো হোৱাটসএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এসএমএস কৰিলে হল মাত্ৰ 29 টকা এটা পেমেন্ট কৰিলে হল ঠিক আছে
কাৰণ আমি সকলোখিনি বনোৱা গৈছে বা PDF কৰা যায় সেইকাৰণে লোৱা হয় য'ত তোমালোকে কি কৰিব পাৰিবা ভিডিঅ' চাব নালাগে এনসাৰখিনি ডাইৰেক্ট তোমালোকে কৰিব পাৰিবা PDF চাই তেতিয়াহ'লে তোমালোকে ভিডিঅ' চাই যিমানখিনি কৰিব পাৰিবা তোমালোকে PDFত আটাইখিনি কম সময়তে কৰিব পাৰিবা তেতিয়াহ'লে মোবাইল চোৱাও নহ'ল মানে PDF ৰ পৰা ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে নেক্সট হৈছে 8 নম্বৰ let's complete the poem with rhyming words choose from the option ইয়াৰ rhyming word মানে তোমালোকে গমে পাইছা ইয়াত তল আছে নহয় ইয়াত কি হ'ব নেক্সট টু কল হ'ব ঠিক আছে ব্লো আছে ইয়াৰ অপচনত কি হ'ব rhyming word মানে একে নিচিনা আৰু ব্লো হলে ইয়াত কি হ'ব ৰো হ'ব ঠিক আছে বুজি পালা গতে 8 little fingers standing up tall 2 little ears to hurry here mummy call হ'ব ঠিক আছে এটো হ'ব rhyming word 1 little nose that I can blow 10 little toes all in a row ছাত্ৰতে কল তাৰ পিছত 9 নম্বৰটো কি আছে 9 নম্বৰখিনি আমি নেক্সট এটা ভিডিঅত কৰিম তোমালোকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা ঠিক আছে নেক্সট এটা ভিডিঅ লগ পাম বাই